ৰিজাল্ট কি হয় মই ফাৰ্ষ্ট ডিভিজন পালো পিছে খানাটো দিব লাগিব তই ভেকালি ভাজো যা খানা আৰু এইটো থাকবো না থাকবো ৰাতি আহিবি নেতে যাম বেলেগ নহলেও আজি খানাটো খাব পাম তুমি এইবাৰ মেট্ৰিক দিছিলা নহয় হয় পুৰা পিছে ৰিজাল্ট কি হ'ল বেয়া তুমি মাষ্টাৰৰ ল'ৰা হৈ ৰিজাল্ট বেয়া কৰিলা আৰু তোমালোক আমি এইবাৰ ট্ৰেইনত উঠলি পুৰা হয় নেকি যি কৰলা তোমালোকে যাতে আবাৰ ভালকে আমাৰ গাঁওখনৰ সুনাম কঢ়িয়াই ভালকে পাছ কৰা যাতে গম পাইছা না মই আৰু মাষ্টৰক লাগ ধৰি আহিছোন কি কৰা মামাক ক'ব লাগিব চালা কাল শুনি তই ঘৰত যাই দেউতাক লুকাই দিব কথা সেইকাৰণে মই ঘৰত যোৱা নাছিলো ই যাই কিনে লুকাই দিলে আজি মোক দেউতাই বেয়া মাৰিব পুৰা ঘৰৰ পৰাই উৰ চালা সিহঁতক লকডাউন লাগে হা মইনো লকডাউন দিব পাৰো না এই মামাক খুজিব লাগিব মোক আৰু খুজি আছে মোক হিমন্ত বিশ্ব শৰ্মা বুলি বাতৰিত চোৱা আজি নিউজটোও দিয়া নাই পাঁচকৰা আম পাইছিলো আমাৰ পাই বাতৰিত চোৱা নিউজটোৱে দিয়া নাই মাষ্টৰ সংগ্ৰহ তোৰ পুতাৰেচোন ফেল কৰছি আৰু তই কি নিউজত চাই আছা ফেল পৰা নিশ্চয় থান কি পুতাৰে বাতৰিত দিব নেকি আমাৰ পাই ফেল কৰছি নেতে কাই কৰছি তো মই পনে গম পাইলো বেটা সেইকাৰণে হে আহা নাই আড্ডা দি আছে তাতে যাচোন যা লাগ হয় নেকি কালিতো মই স্কুলকো যাব নোৱাৰিম মানুহবিলাকৰ আগত মই কিনকে মুখ ওলাম মিয়াক আপা এটা ফেল কৰা নিউজ আছে আহিয়া তই খা দেউতা কিয় পা তোৰ ৰিজাল্ট কেনে হ'ল মোৰ ৰিজাল্ট কি মোৰ ৰিজাল্ট বেয়া দেউতা এই খেতিয়কৰ আপা হৈ ডিষ্টিংশ্যন পাই লেটাৰ পাই আৰু তই মাষ্টৰৰ আপা হৈ গিলা কৰছা তই মোক স্কুলত যাব নোৱাৰা কৰছা হা চালা মই এতিয়া কালি কিনকে মুখ ওলাম চলি গিলাই মোক গতাই সুধব